নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ গুহা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সো আমি আজি ডিসকাস কৰিম যে আপোনাৰ যিটো ইউটিউব চেনেল সেইটো আপুনি কিয় ভেৰিফাই কৰিব লাগে ভেৰিফাই কৰাৰ ফলত আমাৰ দুটা লাভ হয় প্ৰথমটো লাভ হৈছে আপুনি যেতিয়া নিজৰ গুগল একাউণ্টটো বা আপোনাৰ যিটো ইউটিউব চেনেলটো ভেৰিফাই কৰিব তেতিয়া আপোনাৰ 365 ডেজ আৰু অৰ্থাৎ এবছৰ যদি আপোনালোকৰ 1K সাবস্ক্ৰাইবাৰ আৰু 4000 hours watch time complete হয় তেতিয়া আপুনি মনিটাইজেশনৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আগতে আপুনি এই ভেৰিফাইটো কৰি নথয় তেতিয়া আপোনাৰ পিছলৈ প্ৰবলেম হৈ যায় মনিটাইজেশন কৰিবলৈ সো দুই নম্বৰ কথাটো হ'ল আপোনালোকে যে আপোনালোকৰ ভিডিঅ'ৰ আগত এনেকৈ কাস্টম থাম্বনেল মানে যে ভিডিঅ'ৰ আগত আপোনালোকে এই ভিডিঅ'টো কিহৰ টপিকটোৰ ওপৰত আপোনালোকৰ লিখা থাকে ফাৰ্ষ্টতে অৰ্থাৎ কাস্টম থাম্বনেলৰ কথা কৈছো সো কাস্টম থাম্বনেল আপোনালোকে ভেৰিফাই কৰাৰ পিছত আপোনালোকে Y2 ষ্টুডিঅ'ত গৈ লগাব পাৰে যাৰ দ্বাৰা আপোনালোকৰ ভিডিঅ'টো কাস্টম থাম্বনেল চাই গম পাব যে এই ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হয় সো আপোনালোকৰ নিজৰ ফোনত থকা ক্ৰম ব্ৰাউজাৰলৈ গৈ পিনি ইয়াতে আপোনালোকে দেখা পাব হোম পেজতে ইউটিউব বুলি থাকিব এটা আপোনালোকে এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে যদি চাই যিখন তাৰ পিছত নেক্সট পেজ খুলিব তাৰ চুকতে ৰাইট সাইডে আপোনালোকে ইয়াতে এটা তিনটা ডট পাব এৰ ওপৰত থাকিব সেই ডটটোত ক্লিক কৰি আপোনালোকে ইয়াতে দেখা পাব ডেস্কটপ সাইট বুলি তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো চেনেলৰ লোগো সেইটো একেবাৰে চুকত ৰাইট সাইডত থাকিব তাতে আপুনি এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো your channel বুলি পাব আপুনি তাতে এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন এনেকুৱা পেজ আহিব তাতে আপোনালোকৰ যিটো চেনেলৰ নাম তাতে ওপৰত থাকিব আৰু তাত থাকিব কাস্টমাইজ চেনেল মেনেজ ভিডিও এই দুটা অপচন থাকিব সো আপোনালোকে তাৰ পিছত থাকিব কিমানটা ভিডিও দিছে আৰু কিমান ভিউজ পাইছে কিমান লাইক পাইছে সকলোখিনি ডিটেইলছ আপোনালোকৰ ইয়াতে থাকিব সো আপোনালোকে তাৰ পিছত যিটো মেনেজ ভিডিও বুলি আছে অপচনটো তাতে আপুনি এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত সিম্পলি আপুনি লেফট সাইডে আপুনি সেটিংৰ মেনু এটা পাব তাতে আপুনি এবাৰ ক্লিক কৰিব সো আপোনালোকে তাতে ইয়াতে যদি কারেন্সি USD ডলাৰ হৈছে সো আপোনালোকে INR কৰি লব মানে ইণ্ডিয়ান ডলাৰলৈ হেৰি কৰি লব ইণ্ডিয়ান ৰুপিছলৈ হেৰি কৰি লব সো আপোনালোকে ইয়াতে পাব সেভ কৰি লব পাৰিব সেভ কৰাৰ পিছত আকৌ সেটিংলৈ যাব সেটিংত গৈ আপোনালোকে ইয়াতে দেখা পাব চেনেল বুলি জেনেৰেলৰ তলতে থাকিব চেনেল বুলি তাত আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এটা পাব এটা ফিচাৰ ইজিবিলিটি তাতে আপোনালোকে ডিফল্ট ফিচাৰ ইনেবল তাৰপিছত তলৰটো আছে ফিচাৰ ডেট ৰিকুৱায়াৰ ফোন ভেৰিফিকেশ্যন তাতে আপোনালোকে যিটো এনেকৈ ডাউন হৈ স্ক্ৰলটো আছে তাতে আপুনি এবাৰ ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাব ভেৰিফাই ফোন নাম্বাৰ তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আহিব ওপেন উইথ ক্ৰোম এণ্ড ব্ৰাউজাৰ আপোনালোকে কোনোবা এটা সিলেক্ট কৰিব পাৰে সিলেক্ট কৰি দিলে হ'ল ইয়াতে আপোনালোকৰ থাকিব একাউণ্ট ভেৰিফিকেশ্যন ষ্টেপ 1 অফ 2 সিলেক্ট ইয়োৰ কাণ্ট্ৰি আপুনি ইয়াত ইণ্ডিয়াৰ হলে ইণ্ডিয়া দিব আৰু যদি ইণ্ডিয়াৰ আউট অফ কাণ্ট্ৰি হয় যেনে আয়াৰলেণ্ড পাকিস্তান তেতিয়াহলে তাত পাকিস্তান আয়াৰলেণ্ড হেনেকে দিব যদি আপোনালোকৰ যিখন কাণ্ট্ৰি হয় সেইখন কাণ্ট্ৰি দিলে হয় হাউ সুইট উই ডেলিভাৰ দা ভেৰিফিকেশ্যন কোড তেওঁলোকে কৈছে যে আমি যিটো OTP পঠাম ভেৰিফিকেশ্যন কৰাৰ পিছত এইটো কল কৰি পঠাম নে টেক্সট মি আপোনালোকে সিম্পলি টেক্সট মি কৰিব
পাৰিব সো আপোনালোকে ইয়াতে হোৱাট ইজ ইয়োৰ ফোন নাম্বাৰ আপোনালোকৰ যেটো মোবাইল নম্বৰ তাতে আপোনালোকে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰি পিনি ইয়াতে আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকৰ এটা OTP আহিব গুগলৰ পৰা সো আপোনালোকে তাৰ পিছত সিম্পলি সাবমিট কৰি দিব সাবমিট আপোনালোকৰ এটা দেখাব ভেৰিফাইড কংগ্ৰেচুলেশ্যন ইয়োৰ ইউটিউব একাউণ্ট ইজ নাও ভেৰিফাইড আপোনাৰ এই একাউণ্টত যে ভেৰিফাই হৈ গৈছে বন্ধুসকল ভিডিওটো চাই কেনে পালে জনাবচোন কমেন্ট কৰি আৰু যদি আপোনালোকৰ কোনোবা ধৰণৰ প্ৰশ্ন নুবুজিলে কোনোবা ভিডিওটোত খেলিমেল লাগিলে আপোনালোকে তলত কমেন্ট কৰি জনাব মই সকলো কমেন্টৰ এনসাৰ দিবলৈ চেষ্টা কৰিম Thank you.